ভাৰতবৰ্ষ ছায়েন্স আৰু টেকন'লজি দিশৰ পৰা বহুগুণে আগবঢ়া, কিন্তু তথাপিও আমাৰ দেশত অন্ধবিশ্বাস নাইবা ছুপাৰষ্টিশ্যনৰ অভাৱ নাই। কিন্তু যিকোনো এটা ছুপাৰষ্টিশ্যনৰ আঁৰত এটা লজিক থাকে। নমস্কাৰ, মই জ্ঞান, আৰু আজি মই আপোনালোকক 5টা অন্ধবিশ্বাস নাইবা ছুপাৰষ্টিশ্যন আৰু তাৰ আঁৰৰ ৰহস্যৰ বিষয়ে ক'ম। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, কেট ক্ৰছিং ইয়ৰ পাথ। ইমেজিন কৰক, আপুনি ঘৰৰ পৰা কিবা এটা কামত নিজৰ গাড়ী নাইবা মটৰচাইকেলখন লৈ ওলাই গৈছে, আৰু সেই সময়তে আপোনাৰ সন্মুখেৰে এটা মেকুৰী পাৰ হৈ গ'ল। আপোনাৰ কেনেকুৱা লাগিব? নিশ্চয় ইমান এটা ভাল নালাগিব, কিয়নো আপুনি ক'ৰবাত শুনা পাইছিল যে মেকুৰীয়ে বাট কাটিলে অমংগল হয়, আৰু সেই ৰাস্তাৰে আগুৱাই যোৱা মানে অঘটন হোৱাটো কনফাৰ্ম। কিন্তু ইয়াৰ আৰু ৰহস্য কি জানেনে? চাওক, পুৰণি দিনত যেতিয়া মটৰ গাড়ী আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া সেই সময়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ গৰু গাড়ী নাইবা ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিছিল। ৰাতিৰ সময়ত যেতিয়া কোনো বনৰীয়া মেকুৰী ৰাস্তাৰ মাজেৰে পাৰ হৈ গৈছিল, তেতিয়া গাড়ীখন টানি থকা জন্তুটোৱে ভয় খাইছিল, কিয়নো ৰাতিৰ আন্ধাৰত মেকুৰীৰ চকুকেইটা বৰকৈ জিলিকি উঠে, যাৰ ফলস্বৰূপে গাড়ীখনৰ বেলেঞ্চ খেলিমেলি হৈছিল আৰু দুৰ্ঘটনাৰ সৃষ্টি হৈছিল। এইকাৰণেই সেই সময়ত ৰাতি ৰাস্তাৰ মাজেৰে যদি কোনো মেকুৰী পাৰ হৈ গৈছিল, তেতিয়া গাড়ীখন সেই ঠাইতে ৰখাই দিয়া হৈছিল। সময় সলনি হ'ল আৰু বনৰীয়া মেকুৰীৰ ঠাইত মানুহে নিজৰ ঘৰে ঘৰে মেকুৰী পুহিবলৈ ল'লে, আৰু সেই মেকুৰী যেতিয়া আমাৰ গাড়ীৰ আগেৰে পাৰ হৈ যায়, আমি তাক অমংগলৰ চিন বুলি কওঁ। নাম্বাৰ 2, ডু নট কাট ইয়ৰ নেইলছ এট নাইট। আপুনি নিশ্চয় ঘৰৰ বয়োজ্যেষ্ঠসকলে ৰাতি নখ কাটিবলৈ নাপায় বুলি কোৱা শুনিছে। ছুপাৰষ্টিশ্যনৰ মতে নিশাৰ ভাগত নখ কাটিব নালাগে, এনে কৰিলে নিগেটিভ এনাৰ্জি নাইবা প্ৰেতাত্মা আকৰ্ষিত হ'ব পাৰে। কিন্তু এইটো কিমান সঁচা? পুৰণি দিনত ইলেক্ট্ৰিচিটিৰ আৱিষ্কাৰ হোৱাৰ আগত পোহৰৰ বাবে মানুহে ঘৰত মাটি চাকিৰ ব্যৱহাৰ কৰিছিল। মাটি চাকিৰ পোহৰ ইমান বেছি ভাল নাছিল। ৰাতিৰ পোহৰত যেতিয়া কোনো লোকে নখ কাটিছিল, তেতিয়া চাকিৰ কম পোহৰত চকুৰে মনিব নোৱাৰি মানুহে নখৰ লগতে আঙুলিও কাটিছিল, যাৰ বাবে সেই সময়ত মানুহে ৰাতি নখ কটা বাদ দিছিল। টেকন'লজি উন্নত হ'ল আৰু প্ৰতি ঘৰৰ মানুহতে ইলেক্ট্ৰিচিটি আহিল, কিন্তু আজিও মানুহে ইয়াক সঁচা বুলি বিশ্বাস কৰে। নাম্বাৰ 3, ইট কাৰ্ড এণ্ড চুগাৰ বিফৰ গেটিং আউট টু ছাম গুড ৱৰ্কছ। এই বিশ্বাসটো ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঘৰৰ মানুহতে দেখা পোৱা যায়, বিশেষকৈ যেতিয়া ঘৰৰ ল'ৰা বা ছোৱালীজনীয়ে গভমেণ্ট জবৰ ইণ্টাৰভিউ দিবলৈ যায় নাইবা চাকৰি প্ৰথম দিনা অফিচলৈ বুলি যায়। বিশ্বাস কৰা হয় যে যদিহে কোনো ইম্পৰ্টেণ্ট কামত ঘৰৰ পৰা ওলাই যাওঁতে দৈ আৰু চেনি খোৱা হয়, তেতিয়া কামটো নিশ্চয় সফল হয়। কিন্তু ইয়াৰ আৰু চাইণ্টিফিক লজিক কি? দৈয়ে আমাৰ ষ্টমাক অৰ্থাৎ পেটটো ঠাণ্ডা কৰি ৰাখে, আৰু দৈত থকা চেনিখিনিয়ে আমাৰ শৰীৰত যথেষ্ট পৰিমাণে কেলৰি প্ৰভাইড কৰে, যাৰ ফলত আমি এনাৰ্জেটিক ফিল কৰোঁ আৰু নিজৰ কামখিনি ভালদৰে কৰিবলৈ শক্তি পাওঁ। নাম্বাৰ 4, ইটচি পাম্পছ। ছুপাৰষ্টিশ্যনৰ আন এটা অদ্ভুত বিশ্বাস হ'ল যে যদিহে হাতৰ তলুৱা খজুৱায়, তেনেহ'লে হাতলৈ ধন পইচাৰ আগমন ঘটিব। বহু লোকে বিশ্বাস কৰে যে সোঁ হাতৰ তলুৱাখন খজুৱালে হাতৰ পৰা ধন যাব, আৰু বাওঁ হাতৰ তলুৱাখন খজুৱালে হাতলৈ ধন সম্পত্তি আহিব। কিন্তু এইটো একেবাৰে অন্ধবিশ্বাস। চাইণ্টিফিক লজিক অনুসৰি আপোনাৰ হাতৰ তলুৱাখন তেতিয়া বেছিকৈ খজুৱাব পাৰে যেতিয়া আপোনাৰ একজেমা, এলাৰ্জিক কণ্ডিশ্যন, ডায়েবেটিছ নাইবা মেডিচিনেল ৰিয়েকশ্যন আদি হ'ব পাৰে। সাধাৰণতে কেতিয়াবা হাতৰ তলুৱাখন আকস্মিকভাৱে খজুৱাটো এটা স্বাভাৱিক কথা। নাম্বাৰ 5, হেংগিং লেমন এণ্ড গ্ৰীণ চিল্লিজ ইন শ্বপছ এণ্ড আদাৰ বিজনেছ প্লেচেছ। ছুপাৰষ্টিশ্যনৰ মতে লহা পিয়া নামৰ এগৰাকী দেৱী আছে, যিয়ে ৱৰ্ক প্লেচলৈ বেড লাক কঢ়িয়াই আনে। এই দেৱীগৰাকীয়ে টেঙা আৰু স্পাইচি অৰ্থাৎ জ্বলা খাই বহুত বেছি ভাল পায়। সেয়েহে দোকানী এজনে তেওঁৰ দোকানৰ সন্মুখত এডাল কটনৰ ৰছীত কেইটামান নেমু আৰু কেঁচা জলকীয়া বান্ধি ৰাখে, যাতে যেতিয়া এই কলহাপ্ৰিয়া নামৰ দেৱীগৰাকীয়ে দোকানখন ধ্বংস কৰিবলৈ আহে, তেতিয়া তেওঁ দোকানখনৰ সন্মুখত থকা তেওঁ ভালপোৱা বস্তুখিনি খাই লয় আৰু সন্তোষিত হৈ যাতে ঘূৰি যায়। এয়া হৈছে পুৰণি দিনৰ বিশ্বাস নাইবা ছুপাৰষ্টিশ্যন। এতিয়া আমি চাওঁ ইয়াৰ চাইণ্টিফিক লজিক কি। আচলতে যিডাল কটনৰ ৰছীৰে নেমু আৰু জলকীয়াকেইটা ওলমাই ৰখা হয়, সেই ৰছীডালে নেমুটোত থকা এচিডখিনি এবজৰ্ব কৰি লয়। ফলস্বৰূপে ইয়াৰ গোন্ধত পোক পৰুৱা নাইবা অন্য ধৰণৰ কীট পতংগ দোকানখনৰ ভিতৰলৈ সোমাব নোৱাৰে। অৰ্থাৎ দোকানী এজনে তেওঁৰ দোকানত এই বস্তুটোক পেষ্টিচাইড হিচাপে ব্যৱহাৰ কৰে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক। এনে কৰিলে আপোনাৰ প্ৰেয়সীৰ লগত আপোনাৰ বিয়া হোৱাটো প্ৰায় কনফাৰ্ম। আৰু বিশ্বাস কৰক, এইটো কোনো ধৰণৰ ছুপাৰষ্টিশ্যন নহয়।